খবৰ আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই মই চাহকাপ খাই লৈছোঁ আৰু মনে মনে ভাবি আছোঁ আজি মাছৰ আঞ্জা কেনেকৈ বনাম আৰু এটা খুব ধুনীয়া একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিলোঁ। আৰু এতিয়া যিহেতু গৰম পৰি আছে, বেছি ইয়াত ঠাণ্ডাও নহয়, অসমতো বৰষুণে দি আছে, ইয়াত মানে অকণমান গৰম আহিছে আৰু সেইটো কাৰণে মই ভাবিছোঁ মাছৰ টেঙা আঞ্জাই খাওঁ নেকি। আৰু এতিয়া সেইকাৰণে একেবাৰে চিম্পুলত এটা মানে মাছৰ টেঙা আঞ্জা ৰেচিপি বনাম আৰু মই ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। আৰু একেবাৰে চিম্পুলকৈ বনাম, বেছি একেবাৰে তাত একো বস্তু নিদিওঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া গম পাব কেনেদৰে বনাইছোঁ। আৰু যিসকলে খাই পাইছে সেইসকলে গম পাইছে এই আঞ্জাখন খাই কিমান সোৱাদ লাগে। আৰু যিসকলে নাই পোৱা তেনেহ'লে এনেদৰে বনাই খাব, খুব ধুনীয়া সোৱাদ হয়, একদম বহুত ধুনীয়া টেষ্টি হয়। আজি মাছৰ টেঙা আঞ্জাৰ লগত আৰু এবিধ আঞ্জা বনাম, মাছৰ মুড়ি ঘণ্ট বনাম, মাছৰ মাথাই দি বনাম আৰু লগতে লাগিব ধোৱা মুগৰ দালি, সেয়েদি বনাম। আৰু এই ৰেচিপিটো আজি মই নিদিওঁ, আপোনালোকক নেক্সট ভিডিঅ'ত মই শ্বেয়াৰ কৰিম। আৰু আজি মই মাছৰ আঞ্জাখিনি কেনেকৈ বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাম। আৰু এতিয়া চাহখিনি খাই লওঁ, তাৰপাছতে মই মাছৰ আঞ্জাখিনি বনামগৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট এটাও কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। আৰু এতিয়া যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা থাকিল। আৰু এতিয়া চাহখিনি খাই লওঁ, তাৰপাছতে গৈ আছোঁ মই মাছৰ আঞ্জাখিনি বনাবলৈ। আৰু এইখিনি মাছখিনি নিমখ হালধি গোটেইখিনি সানি পেলাই থৈ দিছোঁ। আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। আৰু এইফালে মাছখিনি ফ্ৰাই কৰাকৈ অকণমান তেল দি দিছোঁ, তেল একেবাৰে দি দিছোঁ, সেইখিনি তেলতে মই আঞ্জাও বনাব পাৰিম। আৰু পূৰা কেৰাহীখন গৰম হৈ গ'ল, ইয়াতে মাছখিনি দি লওঁ, ফ্ৰাই কৰি লওঁ। আৰু এইফালে মাছ ফ্ৰাই হৈ আছে। আৰু মাছখিনি ফ্ৰাই হোৱালৈকে মাছৰ আঞ্জা আজি কিহে বনাম সেইখিনি চাই লওঁ বলক। আৰু মাছৰ আঞ্জাৰ কাৰণে এইকেইটা বিলাহী লাগিব, ডাঙৰ দুটা লৈছোঁ, এটা সৰু চাইজৰ লৈছোঁ। এইফালে হালধি, এইফালে অকণমান জলকীয়া পাউডাৰ লৈছোঁ, আপোনালোকে দেখিছে এইখিনি বেছি নহয়। আৰু কেঁচা জলকীয়া কেইটামান সৰহকৈ লৈছোঁ, এইকেইটা শুকান জলকীয়া। আৰু এইফালে এটা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ, আৰু নিমখ সোৱাদ অনুসৰি। আৰু লগতে লাগিব কেইটামান জিৰাকেইটা মই দিবলৈ পাহৰি গৈছোঁ, যেতিয়া মই তেলত দিম তেতিয়া দেখুৱাম। আৰু এইফালে মাছখিনি নমাই লওঁ, কাৰণ মাছখিনি বেছি ফ্ৰাই নকৰোঁ, আঞ্জাৰ কাৰণে মাছৰ সদায় হাফ ফ্ৰাই লাগে। একদম যদি কলকলীয়াকৈ ফ্ৰাই কৰিবলৈ হ'লে আঞ্জাখন ইমান এটা সোৱাদ নহয় থাকে, সেইটো কাৰণে মই এইখিনি নমাই লওঁ। আৰু বাকী থকা মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে বিলাহীখিনি কাটি ৰেডি কৰি দিলোঁ, এইফালে জলকীয়াকেইটাও দীঘলকৈ কাটি ল'লোঁ। বিলাহীখিনি লোকেল নহয়, টেঙাটো অকণমান কম ওলাব, সেইটো কাৰণে মই এই তিনি ফুটা থেকেৰা দি দিম। আৰু যিহেতু গৰম দিন আহিছে, অকণমান গৰম দিনত এনেকৈ টেঙা আঞ্জা জোল খাই ভাল লাগে। আৰু এনেদৰে বনাই খাবচোন, খাবলৈ মজা লাগে। আৰু এতিয়া এইখিনি মই বনাই লওঁগৈ। আৰু এইফালে একেবাৰে সদৌ শেষত সকলোৱে মাছৰ মাথা ফ্ৰাই কৰে, এয়া মই মাছৰ মাথাটো ফ্ৰাই কৰি ল'লোঁ। আৰু এই মাছৰ মাথা দুটাইদি মুড়ি ঘণ্ট বনাম। আপোনালোকে জানো ভিডিঅ'টো যদি দিব পাৰোঁ দিম পাছত, আৰু যদি দিব নোৱাৰোঁ তেতিয়াহ'লে আৰু পাছত কেতিয়াবা আকৌ মুড়ি ঘণ্ট এটা ৰেচিপি মই বনাই দিম। আজিতো একেলগতে নহ'ব, কাৰণ বহুত দীঘল ভিডিঅ' হৈ যায়গৈ। গতিকে একদম জ্বলি যোৱা দৰে হৈছে। আৰু এতিয়া ইয়াত কেইটামান মই জিৰা দি দিছোঁ, এইকেইটা শুকান জলকীয়া 4টাও দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিওঁ। আৰু এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এনেকুৱাতে এতিয়া দি দিছোঁ মই বিলাহীখিনি। লগতে এই দেখিছেনে থেকেৰা গুটিটোৰ লগতে দি দিছোঁ, সিজি থাকিব, বেলেগকৈ আৰু পানী নিতিয়ালেও হ'ব। আৰু এইফালে হালধিখিনিও লগতে দি দিছোঁ। আৰু যিখিনি ৰেড চিলি পাউডাৰ লৈছিলোঁ সেইখিনি অকণমান দি দিছোঁ। আৰু বিলাহীখিনি সোনকালে সিজিবৰ কাৰণে এইখিনি নিমখ দিছোঁ, নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব নিজৰ। আৰু এতিয়া ঢাকনটো বন্ধ কৰি দিম আৰু গেছৰ ফ্লেমটো মই ল' কৰি দিম।
আৰু মাজে মাজে এবাৰ এবাৰ লৰাই থাকিব, নহ'লে তাৰপাছত লগাও সময় নাথাকে। কিন্তু বিলাহী লাগি নাযায় আৰু অকণমান দেৰি লাগিব বিলাহীখিনি সিজিবৰ কাৰণে। আকৌ এবাৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। আৰু এইফালে দেখিছেনে বিলাহীখিনি সিজিয়ে গৈছে। আৰু এতিয়া ইয়াতে নৰ্মেল পানী মই দি দিছোঁ। মাছৰ টেঙা আঞ্জা হ'লে অকণমান জোল লাগে, আৰু গেছটো হাই ফ্লেমত কৰি দিলোঁ। আৰু এতিয়া এইখিনি অকণমান ভালকৈ লৰাই ল'ম। আৰু ইমানখিনি মানে পানী দি ল'লোঁ। দিয়াৰ পাছত এতিয়া ঢাকনখন অকণমান দি ঢাক মাৰি দিম। আৰু এইফালে খুব ধুনীয়াকৈ আঞ্জাখন উতলিবলৈ ধৰিছে। আৰু এনেকুৱাতে এতিয়া মই কাটি ৰখা যোনকেইটা জলকীয়া ৰাখিছিলোঁ নহয়, কেঁচা জলকীয়া, সেইকেইটা দি দিম। আগতে ভাজি থাকোঁতে নিদিলোঁ, কাৰণ ইয়াৰ কেঁচা গোন্ধটো ওলাবৰ কাৰণে মই ওপৰতে দি দিছোঁ। এতিয়া মাছ কেইপিচ মই পেলাই দিম। আৰু নিমখৰ সোৱাদটো চেক কৰি চাব। আৰু নিমখৰ সোৱাদটো অকণমান কম পালোঁ কাৰণে আৰু অকণমান মই নিমখ দি দিছোঁ। এতিয়া এইখিনি অকণমান মই কম জুইত উতলি থাকিলে ঢাকনখন ঢাকি দিছোঁ। এইখিনি উতলি থাকক। ৰাইচ আঞ্জাখন ধুনীয়াকৈ উতলি আছে। কি ধুনীয়াকৈ উতলি আছে। থাকিলে আৰু লাষ্টৰ সময়ত এতিয়া নমাব আগে আগে গেছটো অকণমান ফ্লেমটো মই বঢ়াই দিছোঁ। আৰু এইফালে মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ। দেখিছেনে মাছৰ আঞ্জা খুব ধুনীয়াকৈ ৰেডি হৈ গ'ল। মোৰ ভাতৰ থালি ৰেডি। এতিয়া ভাতকেইটা খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাব। খাবলৈ খুব ধুনীয়া টেষ্টি হৈছে। মই আগতে এইটো আঞ্জা বনাইছোঁ, ইয়াৰো বনাইছোঁ। খুব ধুনীয়া হয় দুটা আঞ্জা। মুড়ি ঘণ্টা ৰেচিপিটো মই পাছত দিম। আৰু গাইজ এতিয়া ভাতকেইটা খাই লওঁ। মাছৰ বেঙেনা ফ্ৰাই এয়া। মুড়িঘণ্টখিনি প্ৰথমতে খাই লওঁ। অকণমান জ্বলা হৈছে, খুব ধুনীয়া বেঙেনা ফ্ৰাই। এতিয়া লৈছোঁ মাছৰ আঞ্জাখন। মাছৰ আঞ্জা একদম এক নম্বৰ হৈছে। আপোনালোকে এনেদৰে বনাবই এতিয়া গৰমৰ দিনত। বহুত ধুনীয়া হৈছে খাবলৈ। এনেকুৱা লাগিছে এসোপা এসোপা খাই লওঁ। ইয়াত নহয়, মাছৰ আঞ্জাখিনিত থেকেৰা দিয়ে খাবলৈ বহুত ধুনীয়া হৈ গৈছে। টেঙাটো বেছি হৈ গৈছে। আৰু এতিয়া মই খাই লওঁ। খাই বিৰাট ভাল লাগিছে। আৰু ইয়াৰ অলপমান খাই লৈছোঁ। খুব ধুনীয়া লাগিছে ইয়াৰো। দুইখিনি আঞ্জা ইমানেই ধুনীয়া হৈছে। আপোনালোকে বনাই খাব, তাৰপিছতে ক'ব। এইখিনি টেঙা হৈছে, এইখিনি জ্বালা হৈছে। আৰু গাইজ খাই সঁচাকৈ বহুত ধুনীয়া লাগিলে।
আৰু ইমানেই ধুনীয়া টেষ্টি হৈছে ক'বলৈ বাকী নাই দুইখন আঞ্জাই টেষ্টি হৈছে আৰু আপোনালোকে এনেদৰে বনাই খাব আৰু মোৰ ভাত খাই খাই শেষেই হৈ গ'ল আপোনালোকৰ লগত কথা পাতোঁতে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ পুনৰ এটা অন্য ভিডিঅ'তে মই মাইনে লগ পাম তেতিয়ালৈকে বাই বাই Bye bye.